প্ৰথম বিয়া কৰাটোক বিয়াতা বুলি কয়। বিয়াতা তিৰি হাৰাই হওক, ভাল চাধা থাৰাই হওক, সেইটো কৈছিল শুনা পাইছিলোঁ। তো এইয়া মানে ভাল চাধা থাৰা মানে থাৰাটো যদি ভাল চাধাটো যদি হেৰি ঝাৰ থাকে তাৰ টেষ্টটো বেলেগ হ'ব না। গতিকে ভাল চাধা ঠাইটোতো জাৰ থাকে আৰু ঝাৰ থাকে, তাকে কৈছে কি ভাল চাধা থাৰাই হওক। তো বিয়াতা তিৰি হাৰাই হওক, বিয়াতা তিৰি মানে ক্ষীণ হওক দুবলাই হওক যেনেকৈ হওক, এইটো ভাল হ'লে সেইটোৱেই ভাল আৰু তাকে কৈছে। সেইটো বোলে বিয়াতা তিৰি ভাল বিয়াতা তিৰি হাৰাই হওক, ভাল চাধা থাৰাই হওক, এনেকৈ ডাকৰ বচন ডাকৰ বচন আৰু এইবিলাকৰ অৰ্থ আছে, তাৎপৰ্য আছে। আছে এই আমি সৰুৰ পৰাই শুনিছিলোঁ কিছুমান বয়সীয়াল মানুহৰ মুখত শুনা পাইছিলোঁ, এনেকুৱা মনত আছে আৰু এইবোৰ সাঁথৰ আজিকালি ল'ৰা ছোৱালী নামানে নাজানে, নকয় একো, এইবিলাক কি বস্তু একো গম নাপায়। বিয়াতা তিৰি হাৰাই হওক, ভাল চাধা থাৰাই হওক, এইটোকে কৈছে। বুজাই বুজিব আৰু বুজাই বুজিব বোলে কয় এতেই কাৰে নুবুজাক বুজাবি ধাৰা চাপৰে, তাকে কৈছে। বোলে বুজাক বুজিলে যোনে বুজি পায় মানে আকাৰে ইকাৰে কথা ক'লে বুজি পায়, ইচিৰাতে বুজি পায় কিছুমান তেনেকুৱা। আৰু যিবিলাকে বুজি নাপায় আৰু তাক মাৰি ধৰি হেৰি কৰি শিকাব লাগিব, এনেকুৱা হৈছে আৰু কথাটো। তাকে কৈছে বোলে বুজাক বুজাবি আকাৰে ইকাৰে, নুবুজাক বুজাবি ধাৰা চাপৰে, এই আগৰ দিনৰ বচন এইবিলাক। তাৰমানে ভাল গৃহিণী, ভাল ভাত তৰকাৰী বহু ভাগ্যৰ মনতে পোৱা যায় নহয়। সকলোৱে ভাগ্যত পোৱা নাযায়। সেইটো ভাগ্যৰ লেখন কথা, ভগৱানৰ এইবিলাক লেখন। যাৰ যেনে